দিনটো যিমানে যি নকৰোঁ মানে পিছত গৈ আকৌ ৰুমটোৰ ভিতৰতে মানে কথাটো এনেকুৱা যিহেতু লোকৰ ঘৰত আছোঁ গতিকে তিতৌকে লগাই দিছোঁ দিয়ক কাম কৰিবলৈ মানে এই আৰু বিচনা জপা তাৰপিছত মই বাহিৰৰ ফালে অলপমান ওলাই আহিলোঁ আৰু আহি পাই দেখোঁ যে বৰষুণ মানে ৰাতিপুৱা 3 বজাৰ পৰা ঢালিছে বাৰু মজা লাগিছে শুই এইটো চাইডে কুকুৰৰ কাম কৰি আছে আৰু মইনো কি আৰু মানে আকৌ ভিতৰলৈকে সোমাই আৰু তাৰে অলপ সময় পিছত ধুনীয়াকৈ গাটোকে ধুই আহিলোঁ দিয়ক আৰু 9টামান বাজে যি তেনেকুৱাতে মানে বৰষুণ এৰি পূৰা ৰ'দৰ মূৰ্তি ধৰিলে আৰু আমিনো কি কৰিম ৰুমটোৰ ভিতৰতে এইটো চাইডে আৰু কি আৰু কেৰম খেলাতে লাগিলোঁ অলপ সময় আৰু চাব পাৰে দুপৰীয়া পৰিৱেশ তেনেকুৱা তো আগফালে পিচি আছিলে কুঁহিয়াৰ ৰস পিচি নে পেৰি কিবা এটা বাৰু এইটো চাইডে ৰস লৈ লোৱা হ'ল আৰু ধুনীয়াকৈ 1 গিলাচ মাৰি দিলোঁ দিয়ক খোৱা আৰু খোৱা তাৰ বাদে বেলেগ একো কাম নাই আৰু কুঁহিয়াৰ ৰস খোৱাৰ পিছত এইফালে আকৌ পানীও খালোঁ অলপ তো খাই বৈ লৈনো কি আৰু আহিলোঁ অকণমান পিছফালে পথাৰলৈ বুলি আৰু আহি পাই দেখোঁ যে ছাগলীটো পাক খাই আছে গতিকে তিতৌকে লগাই দিছোঁ খুলিলেচোন আৰু নাচিব নালাগে বাৰু আপোনালোকে লাইক এটাকে কৰি দিয়ক সেইবিলাকে বাৰু সেইবিলাক বাদ দিয়ক আৰু পিছফালে পথাৰখনতে চাওকচোন কিমান এটা সেউজীয়া হৈ আছে মজা লাগিছে আৰু শেষত গৈ সেই একেটা কামকে মানে আকৌ ৰুমৰ ভিতৰতে আহি পাইনো কি কৰিব ইফাল সিফাল কৰিলোঁ ক'ৰবাত কিবা কিবি আছে নেকি চালোঁ তো চোৱাৰ পিছত এইফালে এইটোকে বস্তু পায় আৰু মই এইটো চাইডে কামোৰটো মাৰিবলৈ লওঁতে তিতিয়ে চাওকচোন কেনেকৈ চাইছে কি ক'ব দেই আৰু মাতিয়ে দিব এইফালে আৰু চাওকচোন মতাৰ লগে লগে তাৰ মানে কি ক'ব কিন্তু মানে এইটো কি কৰিলে ৰ'ব মই ইয়াক বজাই লওঁ